সকলোকে নমস্কাৰ জনাইছোঁ। আজি মই আপোনালোকৰ ওচৰলৈ নতুন এটা ভিডিঅ' লৈ উপস্থিত হৈছোঁ। বহুতে মোক ইউটিউবত মেছেজ কৰি জনাই আছিল যে আমাক এটা মাংস দোকানৰ বিজনেছ প্লেন বনাই দিবৰ কাৰণে। সেইকাৰণে মই আজি এইটো মাংস দোকানৰ বিজনেছ প্লেন বনাই আপোনালোকৰ ওচৰলৈ আহিছোঁ। আপোনালোকে মন দি চাব। গোটেইখিনি প্ৰায়খিনি একেই। মই সিদিনাখন এটা ভিডিঅ'ত কৈছিলোঁ যে আপোনাৰ যিখিনি আমাৰ দোকান হয় সেই দোকানখিনি প্ৰায় একেই হয় বিজনেছ প্লেনটো। খালি তথাপি মই আপোনালোকৰ অনুৰোধখিনি ৰক্ষা কৰি আজি এইটো মাংস দোকানৰ নন ফাৰ্ম বিজনেছ প্লেন বনাই আহিছোঁ। আপোনালোকে লক্ষ্য কৰিবচোন, ইয়াতে মই দিছোঁ কেটেগৰীটো। মই য'তে গ্ৰীণ কালাৰ দি যাম আপোনালোকে চাব সেইখিনি। এইটো মিট এণ্ড মিট প্ৰডাক্ট, মানে মাংস আৰু মাংসৰ যিখিনি বিভিন্ন প্ৰডাক্ট হয় তাৰ ওপৰত হয় এইটো। নেম অফ দ্য মেম্বাৰ মই দিলোঁ চুফিয়া বেগম মানুহগৰাকীৰ নাম, SHG মেম্বাৰগৰাকীৰ নাম। নেক্সট দিলে কণ্টেক্ট ডিটেইলছ, তেওঁৰ মোবাইল নাম্বাৰটো। তাৰপিছত SHG নেম এণ্ড কোড মই দিলোঁ মমতাজ SHG। লকচ কোডটো হ'ল তেওঁৰ 12345। মই এটা উদাহৰণ হিচাপে আপোনালোকক দিছোঁ। আৰু আজিও মই অনুৰোধ জনাম যে মই যেনেকৈ দিছোঁ সেইখিনি আপোনালোকে ছেম নভৰাব। এইটো এটা অনুমান কৰি নমুনা কৰি আপোনালোকৰ নিজৰ মতে ভৰাই যাব। VO আৰু CLFৰ নাম দিলোঁ মই স্নেহা VO আৰু ৰজনী CLF। ডিষ্ট্ৰিক্টৰ নাম দিলোঁ মই MMUA নাম দিলোঁ মই MNOP দিছোঁ। আপোনালোকে নিজৰ মতে নিজৰ ডিষ্ট্ৰিক্টখন দিব। ব্লক বা BMMU মই ABCD কৰি দিছোঁ। এইবাৰ চাব, কাৰেণ্ট এনুৱেল ইনকাম এজ অন ডেট ইন ৰুপিজ, মানে আজিৰ ডেটত তেওঁৰ বছৰেকীয়া আয় কিমান। মই ইয়াত দিলোঁ 2,20,000 টকা। তেওঁ মাংসৰ দোকান চলাই আছে অলৰেডি। সেই মাংস দোকানৰ পৰা তেওঁ বছৰেকীয়া আয় হ'ল 2,20,000 টকা। ইয়াতে এণ্টাৰপ্ৰাইজ ষ্টেটাছ এক্সিষ্টিং এণ্ড নিউ, মানে ইয়াতে সুধিছে যে যদি তেওঁ কিবা ব্যৱসায় কৰি আছে তেওঁ 12 মাহৰ পুৰণা বা নতুন সেইটো উল্লেখ কৰিব দিছে। যদি 12 মাহৰ পুৰণা হয় সেইটো এক্সিষ্টিঙত দেখাব, বাকী আপোনাৰ নতুন বুলি দিব। যিহেতু দোকানখন পুৰণা আগৰ পৰাই চলি আছে, সেইটো মাংসৰ দোকান মই মিট শ্বপ দেখুৱাই দিছোঁ। আপোনালোকে ইয়াত নতুন হ'লে নিউ কৰি দিব। টাইপ অফ বিজনেছ এক্টিভিটি প্লেন, মানে যিটো কামৰ কাৰণে ফৰ্মখন ফিল আপ কৰিছে সেইটো মই ইয়াত মিট প্ৰডাক্ট দিছোঁ। মানে আমাৰ যিখন ফৰ্মৰ লগত যিখিনি এক্টিভিটি আছে তাৰ পৰা আপোনালোকে বিচাৰি চালে এইটো মাংস আৰু মাংসৰ প্ৰডাক্টৰ কথাটো পাই যাব, বস্তুটো পাই যাব। সেইমতে ইয়াত ভৰাই দিব লাগিব। মই এতিয়া এক্সপাণ্ড শব্দটো দিছোঁ কিয়নো ইয়াত ক'লোঁ যে আপোনালোকক এইটো আগৰ পৰা তেওঁলোকৰ দোকানখন চলাই আছে, সেইকাৰণে তেওঁলোকৰ দোকানখন বৃদ্ধি কৰিব বহলাব, সেইকাৰণে এইটো এক্সপাণ্ড লিখি দিছোঁ। এবাৰ চাব, মাৰ্কেটিং এণ্ড চেঞ্জ প্লেন, মানে তেওঁলোকৰ যিখিনি মাংস আছে মানে তেওঁলোকে বিকিব, কেনেকুৱাকৈ বিক্ৰী কৰিব, কি কৰিব, সেইখিনি প্লেনখিনি ইয়াত দেখাব লাগিব। এতিয়া 1 নম্বৰটো চাব, হাউ টু ইনফৰ্ম দ্য বিজনেছ এক্টিভিটি টু কাষ্টমাৰ, মানে কাষ্টমাৰক গ্ৰাহকক কেনেকৈ জনাব মাংসৰ দোকানখনৰ কথা, সেইটো কথাও ইয়াত ধৰিছোঁ, লিখি দিছোঁ। 1 নম্বৰটো হ'ল এডভাৰটাইজ কৰিব। ধৰি লওক কাগজ মানে বেনাৰ চেনাৰ পষ্টাৰ বনাব, এডভাৰটাইজ কৰিব, ফেচবুকত দিব পাৰে, কিবা কৰিব পাৰে। বা SHG মিটিং হয়, যি চুফিয়া বেগম বাইদেউ মিটিঙত যাব, তাত ক'ব যে আমাৰ দোকান এখন খুলিছোঁ বা আমাৰ দোকানখনত মাংস অলপ হ'লচেল ৰেটত পাব, আপোনালোকে তাতে কিনিব পাৰে। এই ধৰণে বিভিন্ন ধৰণে মানে এডভাৰটাইজ মানে বহল কৰিব পাৰিব আপোনালোকৰ বিজনেছটো। বা ব্লক অফিচত গ'ল, কেতিয়াবা অফিচত কিবা দৰকাৰ হ'লে মাংস চাংস লাগে, ক'ব যে ছাৰ আমাৰ এনেকৈ তেনেকৈ আমাৰ দোকানৰ পৰা মাংস ল'ব পাৰিব, মই মাংসটো এনেকৈ ভাল হ'লচেলত দিওঁ। তাৰপিছত ইয়াত চাওক, হুৱেৰ টু চেল দ্য প্ৰডাক্ট। 2 নম্বৰটো দিলোঁ চেল ইন লোকেল মাৰ্কেট, মানে তেওঁ যিখন য'ত দোকান আছে সেইটোত তাত বিক্ৰী কৰে, নতুবা আপোনাৰ উইকলি মাৰ্কেট, যি আমাৰ সাপ্তাহিক বজাৰ হয় গাঁৱলীয়া অঞ্চলত, সাপ্তাহিক বজাৰতো বিক্ৰী কৰিব পাৰিব, সেইটো মই উল্লেখ কৰি দিছোঁ। নেক্সট আহিলে ফাইনেন্সিয়েল প্লেন, মানে এটা আমি অনুমান কৰি দিব লাগিব যে আমি কেনেকৈ বিজনেছটো প্লেনিং কৰিম, আমাৰ টকা পইচাখিনি কেনেকৈ আহিব, বা আমাৰ যিখিনি আমি টকা পইচা আমাৰ পকেটৰ পৰা হওক, আমি চৰকাৰৰ পৰা পোৱা টকাটো খটাম, তাত আমি কি প্ৰকাৰে খটাম সেইটো ইয়াত দেখাই দিব লাগিব। সেইটো ইনভেষ্টমেণ্ট ইন ৰুপিজ, মানে গোটেই টকাত। আৰু যিহেতু এইটো 1 বছৰে দেখাইছোঁ, এতিয়া বিজনেছ প্লেনটো আমি 1 বছৰে দেখাম আপোনালোকে। এইটো অ'ন ফাণ্ড, নিজৰ পকেটৰ পৰা খৰচ, মই ধৰিলোঁ 15,000 টকা। গ্ৰাণ্ট, মানে আমি যিখন ফৰ্মৰ কাৰণে পইচাটো পাম 10,000 টকাটো, সেই MMUA
মই 10,000 টকা ইয়াত শ্ব' কৰি দিছোঁ। বেংক লোন ধৰি লওক তেওঁ সৰু সুৰাকৈ এটা বেংক লোনো ল'ব। কিমান ল'ব? 20,000 টকা ল'ব। 20,000 টকা লোৱাৰ পিছত তেওঁ কি কৰিলে, আধাৰ যদি কিবা আধাৰ পইচা লোৱা ক'ৰবাৰ পৰা লয় তেতিয়া এইটো ঘৰত ভাগ কৰি দিব লাগিব, দেখাই দিব লাগিব। মই কি কৰিলোঁ, যেতিয়া যদি তেওঁ SHG মেম্বাৰ হয় তেওঁতো নিশ্চয় CLFৰ পৰা যিটো সমূহীয়া বিনিয়োগ পুঁজিৰ পৰা CIFৰ টকা পাব পাৰে। সেইকাৰণে সেই CIFৰ লোনটো মই দেখাই দিছোঁ 20,000 টকা। তেওঁ মাংস দোকানখনৰ কাৰণে 20,000 টকা CLFৰ পৰা ল'লে। লোৱাৰ পিছত টোটেল হ'লগৈ তেওঁৰ, আমি গোটেইখিনি যোগ কৰি দিম। এই গোটেইখিনি যোগ কৰি দিয়াৰ পিছত আমাৰ টোটেল হ'লগৈ আমাৰ 65,000 বা 65,000 টকা। এই গোটেইখিনি হিচাপ কৰি দিয়াৰ পিছত 65,000 টকা হ'ল। এতিয়া বি আহিলে এক্সপেঞ্চেছ। আমাৰ দোকানখনৰ পৰা যিখিনি খৰচ হ'ব সেইখিনি খৰচখিনি দেখাব লাগিব। ইয়াতে চাওক ফিক্স কেপিটেল। ফিক্স কেপিটেলত কি আহে? ফাৰ্নিচাৰ আহে, ধৰি লওক টেবুল চকী কিবাকিবি যদি দোকানত দা কটাৰী কিবাকিবি লাগিব, মেচিনাৰী বা বিল্ডিং যদি ঘৰ চৰ বনোৱা টিঙৰ চালি তালি দিলে তাত মই ধৰিছোঁ 5,000 টকা তেওঁ খৰচ হ'ব। তাৰপিছত ৱৰ্কিং কেপিটেল মানে তেওঁ যিটো কামৰ মূলধন লাগিব, আমি মেটেৰিয়েল লাগিব, ধৰি লওক মাংস যিটো কিনিব লাগিব, মুৰ্গী ব্ৰইলাৰ হাঁহ কুকুৰা এইবিলাক কিনিব লাগিব। তাৰপিছত ৰেণ্ট যদি দোকানখন ভাড়াত হয়, আপোনাৰ যদি সন্ধিয়া টাইমৰ কাৰণে ইলেক্ট্ৰিচিটি বিল দিব লগা হয়, আৰু যদি ল'ৰা এজন দুজন ৰাখিছে বাকলি গুচোৱা পাখি গুচোৱা এনেকুৱা কাৰণত যদি, তেতিয়া আমি গোটেইখিনি খৰচ আমি 55,000 মানে 55,000ত ধৰিছোঁ। আৰু আদাৰ এক্সপেঞ্চেছ বুলি ক'লে অন্যান্য যদি কিবাকিবি খৰচ হয়, পলিথিন কিনা কিবা কিনা, এইবিলাকত আপোনাৰ আমাৰ যিখিনি পোষ্টাৰিং বেনাৰ চেনাৰ কৰিলে ফকাছৰ কাৰণে এডভাৰটাইজৰ কাৰণে, তাতে মই 5,000 টকা ধৰিছোঁ। আপোনালোকে এইটো চাব, 5,000 টকা ধৰি দিছোঁ মই। টোটেল হ'ল আপোনাৰ দোকানখনত খৰচ হ'ল আমাৰ 65,000 মানে 65,000 টকা খৰচ হ'ল। এতিয়া চি নাম্বাৰটো চাব, গ্ৰ'থ প্ৰজেকশ্যন ইনকাম ইন ৰুপিজ, মানে তেওঁ কিমান ইনকাম কৰিলে, মানে উপাৰ্জন কৰিলে। এতিয়া ৰেভিনিউ থ্ৰু ট্ৰেডিং বিজনেছ, এইটো আমাৰ জিৰ' হ'ব, ট্ৰেডিং নহয় এইটো, যিহেতু ছাৰ্ভিচ হ'ব, মাংস কাটা যাব, এইটো ছাৰ্ভিচত পৰিব, সেইকাৰণে এইটো জিৰ' দিছোঁ। ট্ৰেডিঙত বাকী দোকানবিলাক হ'ব গেলামাল হাৰ্ডৱেৰ দোকান, যি অকল মানে বস্তুবিলাক চেল কৰে, তাত এইটো ট্ৰেডিং হ'ব। তাৰপিছত ৰেভিনিউ ফ্ৰম মেনুফেকচাৰিং, যিহেতু মাংসটো উৎপাদন কৰা নহয়, এইটো যিহেতু ব্ৰইলাৰ বা মুৰ্গীৰ হাঁহৰ ফাৰ্ম নহয়, এইটো কি হয়, কাটি বিক্ৰী কৰা দোকান, মানে আমি ছাৰ্ভিচ কৰিছোঁ, ছাৰ্ভিচ কৰাৰ কাৰণে এইটো মানে মেনুফেকচাৰিং বা উৎপাদন নপৰে। এইটো ক'ত পৰিব? ৰেভিনিউ থ্ৰু ফ্ৰম ছাৰ্ভিচ অফাৰ্ড, মানে আমি যে মাংসটো দোকানৰ পৰা বা ফাৰ্মৰ পৰা কিনি আনিলোঁ, কিনি অনাৰ পিছত আমি আমাৰ দোকানখনত মাংসটো কাটি টুকুৰা কৰি আমি কাষ্টমাৰক বিক্ৰী কৰিছোঁ, সেইকাৰণে এইটো আমাৰ আহিব ছাৰ্ভিচত। তেনেকুৱা বস্তুবিলাক সদায় ছাৰ্ভিচত আহিব, এইটো না ট্ৰেডিঙত পৰিব, না এইটো মেনুফেকচাৰিঙত পৰিব, এইটো অনলি মানে ছাৰ্ভিচত পৰিব, মানে আমি সেৱা কৰিছোঁ। এতিয়া আদাৰ ইনকাম, যদি কিবা তেওঁ আদাৰ ইনকাম আছে দোকানখনৰ পৰা, যদি সেইটো দেখাব পাৰে, মই ইয়াত জিৰ' দিছোঁ, আপোনালোকৰ যদি হৈ যায় আপোনালোকে দেখাব পাৰিব। এতিয়া চাওক টোটেল অফ চি, মানে এই চি ভাগটোৰ এই চি কলমখিনিৰ কিবা যিখিনি টোটেল হ'ল সেইখিনি গোটেইখিনি ইয়াত শ্ব' কৰিব লাগিব। টু টাৰ্ণ অভাৰ ইন ৰুপিজ, মোৰ টোটেল মাংস দোকানখনৰ পৰা বিক্ৰী হ'লগৈ 1,80,000 টকা। 1,80,000 টকা দেখিছে নহয়, 1,80,000 টকা। এতিয়া ডি নম্বৰটো চাব, এতিয়া নেট প্ৰফিট মানে হ'ল আমাৰ, এইটো হ'ল আমাৰ লাভ, টোটেল লাভৰ ফৰ্মুলাটো কি হ'ল, টোটেল উপাৰ্জনৰ পৰা যিখিনি আমি খৰচ হ'ল আমাৰ, সেই খৰচখিনি বিয়োগ কৰি দিব লাগিব। বিয়োগ কৰি দিয়াৰ পিছত আমাৰ কি হ'ল, আমাৰ টোটেল খৰচ মানে ইনকাম হ'ল আমাৰ 1,80,000 টকা, আৰু আমাৰ খৰচ হ'ল 65 মানে 65,000 টকা। টোটেল আমাৰ লাভ হ'ল আমাৰ 1,15,000 টকা। এইটো লাভৰ ঘৰ, প্ৰফিট মানে হ'ল লাভ। এতিয়া ইটো চাব, টোটেল এনুৱেল ইনকাম অফ দি মেম্বাৰ ইন ৰুপিজ, তাৰমানে দোকানখনৰ পৰা কিমান তেওঁ বছৰেকত ইনকাম আহিলে, মানে উপাৰ্জন হ'ল সেইটো। এতিয়া চাওক তাতে উপাৰ্জনত কিন্তু আপোনাৰ খৰচ বা তেনেকুৱা সেইখিনিও সোমাই থাকিব, লাভো থাকিব খৰচো থাকিব, সেই গোটেইখিনি মিলাই হ'বগৈ উপাৰ্জনটো। এতিয়া কাৰেণ্ট ইনকাম, মানে কাৰেণ্ট ইনকাম এইটো চাওক, এইটো ফৰ্মুলাটো হ'ল কাৰেণ্ট ইনকাম যোগ নেট প্ৰফিট। আমাৰ নেট প্ৰফিট কিমান পালোঁ আমি? 1,15,000 টকা পালোঁ। আৰু আমাৰ কাৰেণ্ট ইনকাম কিমান হ'ল, এইটো ৰঙা কৰি দিছোঁ আপোনালোকৰ চকুত পৰিবৰ কাৰণে।
কাৰেণ্ট ইনকাম তেওঁ বছৰেকীয়া যিখন দোকান চলি আছে অলৰেডি যিখন দোকানৰ পৰা চলি আছে দোকানৰ পৰা তেওঁ আহে এইটো 2,20,000 টকা। এইটো দেখিছেনে? এইটো 2,20,000 টকা। এইটো মই ৰঙা কৰি দিছোঁ আপোনালোকৰ চকুত পৰিবৰ কাৰণে। এই 2,20,000টো ইয়াত ভৰাব লাগিব। এই 2,20,000 টকা লগত 1,15,000 যিটো আমাৰ লাভ হ'ল সেইটো যোগ কৰি দিয়াৰ পিছত আমাৰ টোটেল দোকানখনৰ পৰা বছৰেকত উপাৰ্জন হ'ল মানে আমাৰ 3,35,000 টকা। বুজি পালে? এই ফৰ্মুলাখিনি আপোনালোকে লক্ষ্য কৰিব। মই ইয়াত ৰঙা কৰি দিছোঁ, আপোনালোকে আগৰখিনি এইটো এই এমাউণ্টটো ভৰাব লাগিব ইয়াত। 2,20,000 টকাটো ইয়াত ভৰাই দিব ইয়াত। এতিয়া ছাবমিটেড বাই যোনে মানে ছাবমিট কৰিব তেওঁ SHG মেম্বাৰগৰাকীয়ে অফিচত চাগে নে বেলেগ কোনোবা জীৱিকা সখী বা তেনেকুৱা কেডাৰে ছাবমিট কৰে, তেওঁৰ চহী হ'ব। এইটো ঘৰত আপোনাৰ অফিচৰ হয় ভেৰিফাইড কৰিবৰ কাৰণে। এইটো নেম অফ দি SHG মেম্বাৰ চুফিয়া বেগম, দোকানখনৰ মালিক, আৰু তেওঁৰ কণ্টেক্ট নম্বৰ এইটো, তেওঁৰ মোবাইল নম্বৰ এইটো। আৰু বাকী এইবিলাকত আপোনালোকে এইবিলাক এপ্ৰুভেল ৰিজেক্ট এইবিলাক ক'তো একো নভৰাব। এইখিনি অকল অফিচৰ কৰণীয় কাম হয়। এইখিনি আপোনালোকে কোনো কাৰণত নভৰাব, নহ'লে ফৰ্মখন ৰিজেক্ট হ'ব। সেইকাৰণে আপোনালোকে নিজৰ ঠাইখিনি য'ত আছে সেই তাতে ভৰাব। বাকী ইয়াত তলৰ লাইনটোত একো নভৰাব। আৰু ইমানখিনি মন দি চোৱাৰ কাৰণে ধন্যবাদ। আশা কৰিম আপোনালোকে আজি মাংস দোকানখনৰ গোটেইখিনি কথা বুজি পালে। আৰু আশা কৰিম যে এনেকুৱা ভিডিঅ' যদি আগলৈ পাব বিচাৰে, এনেকুৱা যদি বিভিন্ন চৰকাৰী আঁচনিৰ বিষয়ে আপোনালোকে জানিব বিচাৰে, এই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব যোনে কৰা নাই। কাৰণ অলপ সময় উলিয়াই আপোনালোকৰ কাৰণে কষ্ট কৰি উলিয়াইছোঁ, যাতে এইখিনি আমাকো মৰম দিয়ে, এইখিনি যাতে আপোনালোকে ভৱিষ্যতে আমি দিয়া বস্তুবিলাক পাই থাকে। সেইকাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু সকলোকে ধন্যবাদ জনালোঁ ভিডিঅ'টো চোৱাৰ বাবে।